হাই বন্ধুসকল ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল এন্ড আপনালোকে চাই আছে মিনহাজ ব্লগ। সো আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি আমি যাম মানে কক্সাৰ ভেলীলৈ আৰু তাত যাওঁতে আমি ৰটাং পাছ হৈ যাম আৰু অটল টাৰ্নেলো চাই যাম। সো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। ফেচবুকত চালে মোৰ পেজটো ফ'ল' কৰি দিব। এয়া ফাইনেলি পাই গ'লোঁ আমি ভাৰতৰ বিখ্যাত অটল টাৰ্নেলখন। এই টাৰ্নেলখন বহুত সৌন্দৰ্যৰে ভৰপূৰ। আপোনালোকে ভিডিঅ'টো চাই থাকক। Close till I get up. Time is barely on our side. I don't wanna waste what's left. অটল টানেলখন ক্ৰছ কৰি আমি পাই গ'লোঁ বৰফ। এয়া চাওক কিমান সৌন্দৰ্যৰে ভৰপূৰ আৰু নাজাৰটো আপোনালোকে নিজেই চাই লওক। আৰু এয়া চাওক আমি ৰটাং পাছৰ পৰা আমি কক্সাৰ ভেলীলৈকে গৈ আছোঁ আৰু এয়া অলপ টাইম লেপছ শ্বৰ্ট চাই থাকক। ফাইনেলি বন্ধুসকল আমি আহি গ'লোঁ কক্সাৰ ভেলীলৈ আৰু ইয়াত বহুতো সৌন্দৰ্যৰে ভৰপূৰ। কি ক'ম, এইটো যিটো মানে মানালীৰ ৰিয়েল ফিল আপোনালোকে কক্সাৰত আহিলেহে পাব। আৰু মই বেক কেমেৰা দেখাই দি আছোঁ, আপোনালোকে চাই থাকক। আৰু মই কিবা কিবি এক্টিভিটিও কৰিম, সেইবোৰৰ ইনফৰমেশ্যনো পাই যাব আপোনালোকে। আৰু এয়া চাওক বৰফ কেনেকুৱা। বন্ধুসকল ফাইনেলি আহি গ'লোঁ আমি এয়া কক্সাৰ ভেলী আৰু ইয়াত কি ক'ম বন্ধুসকল, ইমান ঠাণ্ডা হৈ আছে, মানে এক্সপেক্ট কৰিছিলোঁ যিমানখিনি তাতকৈ বেছি হৈ আছে। আৰু যদি আপোনালোকে মানালী আহে তেনেহ'লে ৰিয়েল ফিল ল'বলৈ ইয়াত এবাৰ হ'লেও আহিব। আৰু এয়া মই বেক কেমেৰাৰে দেখাই দিম এতিয়া, আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া বন্ধুসকল ফাইনেলি এতিয়া আমি কিবা এক্টিভিটি কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া মই আইচ স্কেটিং কৰি আছোঁ, তাৰপিছত আকৌ বেলেগ আৰু এটা কিবা এক্টিভিটি কৰিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। বন্ধুসকল যদি আপোনালোকে মানালী আহে তেনেহ'লে কক্সাৰ ভেলী এবাৰ হ'লেও আহিব। আহি পিনে ইয়াত বন্ধুসকল যিবোৰ এক্টিভিটি আছে সেইবোৰ আপোনালোকে কৰিবলৈ ট্ৰাই কৰিব। আৰু বন্ধুসকল লাইফত এনেকুৱা এডভেঞ্চাৰ কৰিব লাগে আৰু আপোনালোকেও কৰি থাকিব। বন্ধুসকল আমি এক্টিভিটি শেষ কৰাৰ পিছত আহি গ'লোঁ ৰটাং পাছলৈ আৰু ইয়াত বহুতো মানে বতাহ দি আছে আৰু ইয়াত বতাহৰ লগতে ইমান ঠাণ্ডা কি ক'ম আপোনালোকক, মানে চাউণ্ডটো মোৰ ক্লিয়াৰ হোৱা নাই, এনেকুৱা অৱস্থা হৈছে। আৰু এয়া চাই লওক বন্ধুসকল বৰফ। এয়া মই বেক কেমেৰাৰে অলপ পিছত আপোনালোকক দেখুৱাই দিম। এই ঠাইখনৰ নাম হ'ল ৰটাং পাছ আৰু এইখন হিমালয় পৰ্বতমালা হয়। আৰু ইয়াত কিমান বৰফেৰে আগুৰি আছে চাৰিওপিনে আপোনালোকে চাই থাকক। আৰু কেনেকুৱা বৰফ সৌন্দৰ্যৰে এটা ভৰপূৰ দৃশ্য আপোনালোকে চাই আছে। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজত চালে ফ'ল' কৰি দিব। বন্ধুসকল যদি আপোনালোকে মানালী আহে তেনেহ'লে এইবোৰ ঠাই এবাৰ হ'লেও ভিজিট কৰি যাব। এইবোৰ হ'ল মানালীৰ ৰিয়েল যিটো ফিল, এইটো ফিল আনে এইবোৰ ঠাইয়ে। আৰু এইবোৰ ঠাইত আহিলে আপোনালোকে স্ন'ফলো পাই যাব আৰু গোটেই পৰ্বতখন বৰফেৰে কেনেকুৱা আৱৰি আছে। আৰু আজিৰ কাৰণে বাই, যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ইয়াতে ব্লগটো সমাপ্ত কৰিছোঁ।